ওকে আজি আমাৰ যেটো টপিক হৈছে হেতু হৈছে ভাইস প্ৰেসিডেন্ট অফ ইলেকশন 2025 আমি সবে জানো ৰিসেন্টলি ভাইস প্ৰেসিডেন্টৰ ইলেকশন হৈ গৈছে তাত নৱনিযুক্ত আমাৰ যিজন উপৰাষ্ট্ৰপতি অৰ্থাৎ ভাইস প্ৰেসিডেন্ট তেখেত হৈছে তোমাৰ সিপি ৰাধাকৃষ্ণন এখেত আৰু দুজনৰ মাজত কন্টেষ্ট হোৱা দেখা গৈছিল এজন হৈছে বি সুদৰ্শন ৰেড্ডি আৰু আমাৰ সিপি ৰাধাকৃষ্ণন তেখেত হৈছে তোমাৰ হাৰিয়ানাৰ তোমাৰ গভৰ্ণৰ আছিল আৰু এখেত হৈছে আমাৰ এজন ইণ্ডিয়ান ভাল জুৰিষ্ট আছিল তেখেত জাজু আছিল সুপ্ৰিম কোৰ্টৰ তাৰপিছত এতিয়া যদি আমি চাওঁ তো এখেতক তোমাৰ মনোনীত তেওঁলোক আছিলে ইণ্ডিয়া এলায়েন্স আৰু এপিনে আছিলে তোমাৰ এনডিএ গভৰ্ণমেণ্টে তোমাক ছাপোৰ্ট কৰিছে মানে বিজেপি প্লাছ এলায়েন্সে ছাপোৰ্ট তেওঁক কৰিছিলে আৰু আমাৰ ইণ্ডিয়া এলায়েন্স মানে কংগ্ৰেছ প্লাছ আদাৰ তেওঁলোক ছাপোৰ্ট কৰিছিলে আৰু বৰ্তমান জিকিলে তেখেত তো বাকী বাৰু ঠিকে আছে তো নেক্সটখিনি আমি চাওঁ তো কনষ্টিটিউচনেল পজিশ্যন কি আছে আৰ্টিকেল কি ৰিলেটেড হয় ভাইচ প্ৰেচিডেণ্টৰ লগত আমি সেইখিনি ডিছকাছ কৰিম এতিয়া সিবি ৰাধাকৃষ্ণন নিউ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেখেত আমি গম পালো আৰু ফাৰ্ষ্ট আৰ্টিকল যেটো আছে সেইটো আৰ্টিকল ষ্টাৰ্ট হ'ব আৰ্টিকল 63 আৰ্টিকল 63 কৈছে দেয়াৰ শেল বি এ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ঠিক তেনেকে আৰ্টিকল 52 কৈছিল দেয়াৰ শেল বি এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তো ইয়ে আৰ্টিকল 63 যেটো কৈছে যে আমাৰ দেশত এজন উপৰাষ্ট্ৰপতি থাকিব লাগিব কিন্তু এটা কথা তাৰ উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতিৰ মাজত এটা ডিফাৰেন্স কি আমাৰ যেটো ৰাষ্ট্ৰপতি পদ সেইটো কোনো পদে খালি থাকিব নোৱাৰে কিন্তু আমি যদি চাওঁ উপৰাষ্ট্ৰপতি পদ কিছু সময়ৰ কাৰণে খালি থাকিবও পাৰে কিহৰ কাৰণে মই এই কথাটো কৈছো কাৰণ আমাৰ যেহেতু জগদীপ ধনকৰ লাষ্ট আমাৰ ভাইচ প্ৰেচিডেণ্ট আছিলে তেখেতে কি কৈছে 21 জুলাইত তেখেতে কি কৈছে ৰিজাইন দিছিল আৰু তাৰ ৰিজাইন দিয়াৰ পিছত আজি 50 দিনলৈকে আমাৰ দেশৰ উপৰাষ্ট্ৰপতি নাছিলে তো যেহেতু নাছিলে তেওঁতো দেশ চলি আছিলে কিন্তু আমাৰ কনষ্টিটিউচনে কৈছে প্ৰেচিডেণ্টৰ পোষ্ট কোনো পধ্যেই কি হ'ব নোৱাৰে খালি থাকিব নোৱাৰে কিন্তু ভাইচ প্ৰেচিডেণ্ট টু সাম এক্সটেন্ড বা অলপ সময়ৰ কাৰণে আমাৰ কি খালি থাকিব পাৰে কিন্তু যিয়ে নহওক কিন্তু আৰ্টিকল 63 কৈছে যে প্ৰেচিডেণ্ট আমাৰ ভাইচ প্ৰেচিডেণ্ট লাগিব তো ইলেকশ্যন পাতিবই লাগিব তো আৰ্টিকল 62 কাহানি সিমানখিনি নেক্সট যদি চাওঁ আৰ্টিকল 64 আৰ্টিকল 64 এ কৈছে কি কৈছে যে ভাইচ প্ৰেচিডেণ্ট ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা বা কাউন্সিল অফ ষ্টেট লিখা আছে দ্য ভাইচ প্ৰেচিডেণ্ট ইজ টু অফ ইণ্ডিয়া টু বি এক্স অফিচিয়েল তো এক্স অফিচিয়েল চেয়াৰমেন অফ কি বুলি ক'ব পাৰি আমি যদি চাওঁ এক্স অফিচিয়েল চেয়াৰমেন অফ কাউন্সিল অফ ষ্টেট তো এতিয়া চাবা তুমি কাউন্সিল অফ ষ্টেট মানে কি তো কাউন্সিল অফ ষ্টেট মানে আমি কাক কি ক'ব পাৰো ৰাজ্যসভাও ক'ব পাৰো হয়নে যেনেকৈ আমাৰ লোকসভা ৰাজ্যসভা তো এইটো কি হৈছে তোমাৰ ৰাজ্যসভা কাউন্সিল অফ ষ্টেটক ৰাজ্যসভা বুলি কয় আৰু ইয়াক আমি কি বুলি কয় আপাৰ হাউচ বুলি কোৱা যায় হল আৰু কৈছে যে এতিয়া কাউন্সিল অফ ষ্টেটমেন্টটো আমি গম পালো কিন্তু এক্স অফিচিয়েল মানে কি এতিয়া কথা হল যদি আমাৰ তেখেত যদি ৰাজ্যসভাৰ যদি প্ৰিজাইডিং অফিচাৰ মানে চাবলৈ গ'লে যদি তেখেতে চেয়াৰ কৰে চেয়াৰপাৰসন হয় তেতিয়াহ'লে তুমি মোক এটা কথা কোৱা তেওঁতো ৰাজ্যসভাৰ মেম্বাৰ নহয় যদি ৰাজ্যসভাৰ মেম্বাৰ নহয় তেখেতে কি অধিকাৰত তোমাৰ ৰাজ্যসভাৰ তেখেত চেয়াৰমেন হ'ব পাৰে কৈছে কাৰণ তেখেতে এটা পজিশন হোল্ড কৰি আছে কৈছে এক্স অফিচিয়েল কি পজিশন যে তেখেত আমাৰ দেশৰ ভাইচ প্ৰেচিডেণ্টটো হয় তো সেইটো অধিকাৰ তেখেতে কি হয় সেই আমাৰ দেশৰ যিজন ভাইচ প্ৰেচিডেণ্ট তেওঁৱে বহিব লাগিব ক'ত ৰাজ্যসভাৰ চেয়াৰমেন হিচাপে গম পালা তাৰ পিছত কৈছে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এক্ট এজ আ প্ৰেচিডেণ্ট কেতিয়া when shall not perform when he shall not perform the duties of the chairman of the council of state মানে যেতিয়া আমাৰ দেশত প্ৰেচিডেণ্ট নাথাকিব সেইটো সময়ত কি কৰিব লাগিব তেখেতে উপৰাষ্ট্ৰপতি মানে ভাইচ প্ৰেচিডেণ্টে প্ৰেচিডেণ্টৰ দায়িত্বভাৰ ল'ব লাগিব আৰু সেইটো সময়ত তেওঁ ৰাজ্যসভাৰ চেয়াৰমেন হ'ব নোৱাৰিব সেইটো কথা কৈছে গম পালা তাৰ নেক্সট যদি মই আৰ্টিকল চাওঁ আৰ্টিকল 65 তো আৰ্টিকল 65 এ কৈছে দ্য ভাইচ প্ৰেচিডেণ্ট টু এক্ট এজ এ প্ৰেচিডেণ্ট or discharge his function of during casual vacancy in the office or the during absent তো কৈছে আমাৰ আৰ্টিকল 65 এটো কৈছে যিজন আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে তেখেতে কি হ'ব এক্ট এজ এ প্ৰেচিডেণ্ট তেখেতে প্ৰেচিডেণ্টৰ ৰোল দায়িত্ব ল'বলগীয়া হ'ব পাৰে কেতিয়া দায়িত্ব ল'বলগীয়া হ'ব পাৰে যেতিয়া আমাৰ প্ৰেচিডেণ্ট কেজুৱেল ভেকেন্সিত হ'ব আৰু নহ'লে এবচেন্স থাকিব এতিয়া এটা কথা মন কৰিবা কেজুৱেল ভেকেন্সি এটা পোষ্টৰ কেজুৱেল ভেকেন্সি আৰু এবচেন্সৰ মাজত ডিফাৰেন্স আছে কেজুৱেল ভেকেন্সি মানে এনেকা হ'ব পাৰে যে আমাৰ প্ৰেচিডেণ্টৰ ডেথ হৈ গ'ল প্ৰেচিডেণ্টক ৰিমুভ কৰা হ'ল আৰু নহ'লে প্ৰেচিডেণ্টক কি কৰা যায় কেতিয়াবা তুমি প্ৰেচিডেণ্টে নিজে ৰিজাইন মাৰি দিয়ে তেনেকা পৰিস্থিতিত কি হ'ব লাগিব আমাৰ দেশত কি হ'ব প্ৰেচিডেণ্টৰ জেগাত কোনে ল'ব ভাইচ প্ৰেচিডেণ্টে ল'ব কিন্তু আৰু এটা কৈছে এবচেন্ট তো এবচেন্ট হ'লে কি হ'ব এবচেন্টটো কি জেনেৰেলি প্ৰেচিডেণ্ট ফৰেন টুৰত যাব পাৰে কেতিয়াবা গা বেয়া কাৰণে হেল্থ কণ্ডিশ্যনত কি হ'ব পাৰে অফিচৰ পৰা ছুটি ল'ব পাৰে ছুটিত থাকিব পাৰে তেনেকা কৈছনে সেইটো কি হ'ব সেইটো ক্ষেত্ৰতো কি কৰিব পাৰে প্ৰেচিডেণ্টৰ জেগাত কোন যাব পাৰে আমাৰ ভাইচ প্ৰেচিডেণ্ট হ'ব পাৰে কিন্তু তাত এটা প্ৰেচিডেণ্টৰ ডিসক্ৰিপশন আছে কি বুলি ক'ব পাৰি প্ৰেচিডেণ্টে যদি বিচাৰে তেতিয়াহে হ'ব পাৰে
হল কিন্তু মই যদি চাও ক্যাজুয়াল ভ্যাকেন্সি ক্ষেত্ৰত অটোমেটিকলি যেতিয়ালৈকে নিউ প্ৰেসিডেন্ট ইলেক্ট নহয় তেতিয়ালৈকে কি হ'ব ভাইস প্ৰেসিডেন্টে সেই কামভাৰ চলাই থাকিব বুজি পালা বাৰু জিনো আৰ্টিকল 65 আৰ্টিকল 66 একলে মোস্ট ইম্পৰ্টেন্ট ইলেকশন কৈছে যে ইলেক্ট্ৰেল কলেজ তো ইলেক্ট্ৰেল কলেজ মানে কোনে ভোট দিব পাৰিব কৈছে বোথ হাউস অফ দা পাৰ্লিমেন্ট বোথ দা হাউস অফ দা পাৰ্লিমেন্ট মানে যদি মই কম পাল তেতিয়ালে কি হ'ব পাৰিব লোকসভা আৰু ৰাজ্যসভা এটা মন কৰিবলগীয়া কথা কৈছে যেতিয়া ভাইস প্ৰেসিডেন্টৰ ইলেকশন হ'ব ভোট কোনে কৰিব পাৰিব কৈছে যে বোথ দা হাউস অফ দা পাৰ্লিমেন্ট এতিয়া কথা বোথ দা হাউস অফ দা পাৰ্লিমেন্ট মানে কি বোথ দা হাউস অফ দা পাৰ্লিমেন্ট মানে হৈছে কি আমাৰ হাউস দুটা আছে লোকসভা আৰু ৰাজ্যসভা তো লোকসভা আৰু ৰাজ্যসভাৰ সকলো মেম্বাৰে কৰিব পাৰে ভোট দিব পাৰিব এতিয়া কেতিয়াবা কোৱেশ্চন খুদে ইয়াত ইলেক্টেড মেম্বাৰ আৰু নমিনেটেড মেম্বাৰৰ কিবা কথা কৈছে নেকি যেনেকৈ প্ৰেসিডেন্টৰ ইলেকশনৰ ক্ষেত্ৰত কি হয় যে আমাৰ ইয়াত লোকসভাত কি হয় নমিনেটেড মেম্বাৰ থাকে হয় না মানে প্ৰেসিডেন্টে দুজন মেম্বাৰ লোকসভালে কি কৰে নমিনেট কৰি লৈ যায় আৰু ৰাজ্যসভালে 12 জন মেম্বাৰ নমিনেট কৰি লৈ যায় কিন্তু আজিকালি কি হল এই দুজনটো নাইকিয়া হৈ গল মানে 104 কনস্টিটিউশন এমেন্ডমেন্ট কৰি 2019 ত কি কৰিলে এংলো ইন্ডিয়ান দুজন নিনিয়া হৈ গল আৰু এতিয়া ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে কি কৰে প্ৰেসিডেন্টে লৈ গুচি যায় কিন্তু প্ৰেসিডেন্টৰ ইলেকশনত কি কৰে যেতিয়া প্ৰেসিডেন্টৰ ইলেকশন হয় এই নমিনেটেড মেম্বাৰ কিজনে ভোট দিব নোৱাৰে বুজিলা কিন্তু ভাইস প্ৰেসিডেন্টৰ ইলেকশনত নমিনেটেড মেম্বাৰে ভোট দিব পাৰে নে নোৱাৰে পাৰে কাৰণ লিখা ডাইৰেক্ট কৈছে যে বোথ দা হাউস অফ দা পাৰ্লিমেন্ট ইয়াত কোনো ইলেক্টেড আৰু নমিনেটেডৰ কথাই কোৱা নাই তো বোথ দা হাউস অফ দা পাৰ্লিমেন্ট ভোট দিব পাৰে তাৰ পিছত কৈছে যে কেনেকে ভোট প্ৰচিডিউৰ কৈছে প্ৰপোৰ্শনেল ৰিপ্ৰেজেন্টেশন সিস্টেম এতিয়া মোক যদি কয় প্ৰপোৰ্শনেল ৰিপ্ৰেজেন্টেশন সিস্টেম কি তো কাহানীটো এনেকা সাপোজ ফৰ এক্সাম্পল ধৰা আমাৰ পাৰ্লিমেন্টত যদি মই চাও লোকসভাত যদিও টোটাল স্ট্ৰেন্থ 550 আৰু 250 কিন্তু মই যদি চাও টোটাল আমাৰ বৰ্তমান কেইটা সিট লৈ আছে 543 তো মানি ললো টোটাল সিট আছে 543 আৰু এপিন 245 তো 543 লোকসভাত 543 লোকসভাত আৰু ইয়াত আছে 245 ৰাজ্যসভাত টোটাল কিমান হ'ব কৈছে টোটাল হ'ব 788 তো ভাইস প্ৰেসিডেন্টৰ ইলেকশন কোনে ভোট দিব পাৰিব এই 788 জন মেম্বাৰে ভোট দিব পাৰিব এতিয়া কৈছে কেনেকে ভোট কিমান ভোট লাগিব ম্যাক্সিমাম কিমান ভোট লাগিব তাৰ এটা ফৰ্মুলা আছে তো তাৰ ফৰ্মুলাটো এনেকা তুমি যদি চোৱা টোটাল ভ্যালিড ভোট মই যদি কৰো কিমান 788 টোটাল ভ্যালিড ভোট মানি লৈছো মই টোটাল 788 ভ্যাকেন্সি পোষ্ট এটা আছে ভাইস প্ৰেসিডেন্ট তো ভ্যাকেন্সি মই যেনিবা ললো এটা আৰু ফৰ্মুলাত 1 আৰু এপিনে 1 তো কি হ'ব 788 ডিভাইডেড বাই 2 কৰিলে কিমান হ'ব তো তুমি যদি চোৱা অলমোস্ট 394 হল আৰু প্লাস 1 তো প্লাস 1 যদি মই কৰিলো তেতিয়াহলে কিমান হ'ব 395 মানে ইয়াৰ পৰা এটা কথা গম পাবা আমাৰ দেখত যেতিয়া ভাইস প্ৰেসিডেন্টৰ ইলেকশন হ'ব 395 টা ভোট জুনে পায় তেকেতে ভাইস প্ৰেসিডেন্ট হ'ব হল এতিয়া আমাৰ দেখো এতিয়া যদি চাও তাতে টোটাল যেতিয়া সিট মই যেনেকে ইয়াত কৰো যে আমাৰ 788 হ'ব লাগে কিন্তু একচুয়াল যেতিয়া কাস্টিং হৈছিল এবাৰ তাত কিছুমান কি আছিল ভ্যাকেন্সি আছিল লোকসভা ৰাজ্যসভা মানে তো হেতু কাৰণে তোমাৰ টোটাল ভোট হৈছিল তোমাৰ কিমান 767 তাৰ ভিতৰত তোমাৰ আমাৰ ভাইস প্ৰেসিডেন্ট তোমাৰ সিপি ৰাধাকৃষ্ণনে পালে 452 আৰু বাকি ইজনে পাইছিলে 300 হল এতিয়া মই কথা এই পইণ্টটো তোমালকে যদি চোৱা যে proportional representation system আৰু single transferable vote মানে কি কেনেকে ভোট শেয়াৰিং হ'ব সাপোজ ফৰ এক্সাম্পল মই কৈছো যে আমাৰ দেখত ভাইস প্ৰেসিডেন্ট জিকিব হলে তুমি এজনে কিমান পাব লাগিব 395 এতিয়া আমাৰ দেখত দুজনে এবাৰ ইলেকশন কন্টেস্ট কৰিছিল তো জুনে 395 টা ভোট পাব তেখেতে ইলেকশন জিকিলে কিন্তু কিছুমান সিচুৱেচন এনেকা হয় যত তোমাৰ যেনিবা সাপোজ মানি লোৱা পাৰ্টি দুজনকে অধিক থাকিব পাৰ্টি তো মই যদি সাপোজ মানি লও ক্যান্ডিডেট এ ক্যান্ডিডেট বি ক্যান্ডিডেট সি আৰু ভোট কাস্টিং সাপোজ মই যেনিবা এমপি পৰ্টা এমপি তো মোক যেনিবা ভোট দিব দিলে মই কলো যে মোৰ ফাৰ্স্ট প্ৰিফাৰেন্স যেনিবা এ ক্যান্ডিডেট এ বি সি তিনজন ক্যান্ডিডেট আৰু ক্যান্ডিডেট এ বি সি তো মই কি কৰিলো মোৰ ফাৰ্স্ট প্ৰিফাৰেন্স যেনিবা মই দিলো 1 মোৰ সেকেন্ড প্ৰিফাৰেন্স দিলো যেনিবা মই সি আৰু মোৰ থাৰ্ড প্ৰিফাৰেন্স দিলো মানে 3 মানে ইয়াত প্ৰিফাৰেন্স দিব লাগিব তুমি যেনেকৈ আমি বাকি ইলেকশনত কি কৰো লোকসভা ইলেকশনত হওক আমি ইভিএমত গৈ ভোট দিও ডাইৰেক্ট গৈ পেলাই ভোট দিও যিজন মোৰ পাৰ্টি ভাল লাগে তেওঁকে ভোট দিলো কিন্তু ইয়াত আমি কি কৈছো অকল এজনক দিলে নহব আমি গুটেই কিজন মোৰ প্ৰিফাৰেন্স সিস্টেমত দিব লাগিব তো মই প্ৰিফাৰেন্সিয়েল সিস্টেমত দিলো আৰু মই মানি ললো এ তেনেকে সবে যেতিয়া ভোট দিলে এ যেনিবা তোমাৰ ভোট পালে কিমান 3 তোমাৰ 95 হল আৰু এই যেতিয়া 395 পালে বাকি কিজনে যেনিবা 300 পালে এনেকে পালে তেতিয়া কি হ'ব লগেলকে 300 যেনিবা 95 পাব লাগিব না অটোমেটিকলি কোন জিকি যাব এ জিকি গল কিন্তু যদি 395 নাপায় এ যেনিবা তোমাৰ ভোট পালে তোমাৰ মানি লোৱা 350 ভোট পালে
বিয়ে যেনিবা পালে 300, সিয়ে যেনিবা পালে তোমাৰ মানিলো হাইপথেটিকেলি তুমি যদি 3 3 600 650 মানে মানিলো মই এনে ফৰ এক্সাম্পল কৈছো পুৰা ক্যালকুলেট কৰি নাচাবা 200 পালে যেনিবা এতিয়া কথা হল এতিয়া এই দুজনৰ যদি চাও ইয়াত কোনোবাই জিকিল নেকি তুমি ক'ব পাৰা যে 350 ভোট পাইছে এজন জিকিব পাৰে নহব কিমান ভোট পাবই লাগিব 395 টা ভোট পাবই লাগিব তেনে সিচুৱেচনত কি হ'ব তুমি চোৱা এই 395 টা ভোট যেতিয়া পাবই লাগিব তেতিয়া হলে এই 350 ভোট পোৱা জনে কি হ'ব জিকা নাই এতিয়ালৈকে সবৰকে কম ভোট কোনে পাইছে সি তো সি লগে লগে এলিমিনেট হৈ যাব তাৰ পিছত কি হ'ব মই চাম সি যেতিয়া এলিমিনেট হৈ গল সিৰ সেকেন্ড প্ৰেফাৰেন্সত সবৰকে হাইয়েস্ট কাক ভোট দিছে সাপোজ সিৰ সেকেন্ড প্ৰেফাৰেন্স জুন আছিলে মই তেখেতত ভোটটো এড হৈ যাব সাপোজ মানি ললো সিৰ সেকেন্ড প্ৰেফাৰেন্সত সবতকে আছিলে এ তো মোৰ এই গুটে 200 ভোট ট্ৰান্সফাৰ হৈ যাব এ লে তো মানে 350 প্লাস 200 তো ইলেকশন কোন জিকিব 1 এ জিকিব তো এটো কয় আমি কি কব পাৰো প্ৰপৰচনেল ৰিপ্ৰেজেন্টেশন সিস্টেম বা সিঙ্গেল ট্ৰান্সফাৰেবল ভোট আৰু কয় সিক্ৰেট ব্যালট আৰু এটা পয়েন্ট নম্বৰ সিক্ৰেট ব্যালট মানে কি যেনেকৈ আমি ব্যালট পেপাৰত ভোট দিব আমি কলেজ ইলেকশন বা কিবা ইলেকশন আমি এনেকে পেপাৰ থাকে বক্স থাকে তাত পেপাৰত ভোট দিও আৰু তেনেকে ভোট দিব লাগিব ইয়াত তোমাৰ ইভিএমৰ সিস্টেম নাই ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা নহয় কাৰণ কিয় এই ইভিএম তেনেকে ডিজাইনে কৰা নাই যে মই এজনতকৈ বেছি মানুহক এটা সময়ত ভোট দিব পাৰো তো ইভিএমত নহব এটো হ'ব সিক্ৰেট ব্যালট আৰু কিয় কোনে সিক্ৰেট ব্যালট বুলি কয় ইয়াত এটা কথা আছে যদি কেনেকে তুমি কাক ভোট দিছা হেতু যদি কেনেকে গম পাই যায় কোনোবাই মানে তাত থকা বেলেগ মেম্বাৰে যদি গম পাই যায় তেতিয়ালে তোমাৰ তোমাৰ ভোটটো কি হ'ব ক্যান্সেল হৈ যাব ভ্যালিড ভোট বুলি ধৰা নহব তো হেতু কাৰণে তুমি সিক্ৰেটলি দিব লাগিব তো এই প্যাটাৰ্নত কি হয় আমাৰ ইলেকশনত কি কৰা যায় ভাইস প্ৰেসিডেন্টৰ ইলেকশন আমাৰ ইন্ডিয়াত হয় বুজি পালা তো কাৰবা কিবা ডাউট আছে নেকি নাই তো আমি গম পালো যে প্ৰপৰচনেল ৰিপ্ৰেজেন্টেশন সিস্টেম সিঙ্গেল ট্ৰান্সফাৰেবল আৰু সিক্ৰেট ব্যালট হল তো এইটো কনস তো আৰ্টিকেল 66 আমি বুজি পালো 67 ইকলে কোৱালিফিকেশন তো সৰি ইয়া 66 তাৰপিছত তাৰ আগতে মই কোৱালিফিকেশন কিটা চাও তো কোৱালিফিকেশন কি হ'ব লাগিব যে কৈছে যে সিটিজেন অফ ইন্ডিয়া হ'ব লাগিব তো সিটিজেন অফ ইন্ডিয়া কেনেকে হ'ব লাগিব আমি সবে জানো যে তুমি আমি যদি সিটিজেনশিপ এক্ট চাও তো সিটিজেনশিপ এক্টৰ মতে ভাৰতৰ সিটিজেন কি প্ৰকাৰে হ'ব পাৰে কৈছে পাঁচ প্ৰকাৰে হ'ব পাৰে কি প্ৰকাৰে হ'ব পাৰে কৈছে বাই বাৰ্থ বাই ডিসেন্ট বাই ৰেজিষ্ট্ৰেচন বাই নেচাৰালাইজেচন বাই ইনকৰ্পোৰেচন অফ টেৰিটৰি তো এই পাঁচটা প্ৰকাৰৰ যিকোনো এটা ভিতৰতে যদি তুমি কি হোৱা ইন্ডিয়া সিটিজেনশিপ তুমি গেইন কৰা পোৱা তেতিয়ালে তুমি সিটিজেনস অফ ইন্ডিয়া হ'ব পাৰা আৰু তুমি ভাইস প্ৰেসিডেন্ট ইলেকশন খেলিব পাৰা মিনিমাম এজ কিমান হ'ব কৈছে 35 ইয়াৰ্স হ'ব লাগিব সবত কি ইম্পৰ্টেন্ট পইণ্ট কেতিয়াবা কোৱেশ্চন ষ্টেটমেন্ট বেস কোৱেশ্চন খুদে দে কোৱালিফাইড এজ এ মেম্বাৰ অফ লোকসভা দি দিয়ে লোকসভা নহয় ভাইস প্ৰেসিডেন্ট হ'বলৈ হলে তুমি কোৱালিফিকেশন কি লাগিব কাউন্সিল অফ ষ্টেট মানে ৰাজ্যসভাৰ এমপি হ'বলৈ মেম্বাৰ হ'বলৈ যি কোৱালিফিকেশন লাগিব সেই কোৱালিফিকেশনে তোমাক কি হ'ব লাগিব তোমাৰ ইয়াত কিয় কাৰণে কাৰণ তুমি চেয়াৰ কোনটো হাউসত কৰিবা ৰাজ্যসভাত কৰিবা তো সেই কাৰণে কোৱালিফিকেশন তোমাৰ ৰাজ্যসভাৰ এমপি হ'ব লগা কোৱালিটি থাকিব লাগিব হয় আনসাউন্ড মাইন্ড হ'ব নোৱাৰিবা হয় নহয় অফিস অফ দা প্ৰফিট তো তেনেকা কিছুমান কথা আছিল তো হেকিনি কথা কৈছে তেনেকা হলে অফিস অফ দা প্ৰফিটৰ পৰা এটা কোৱেশ্চন মনত কি আহিলে তে তুমি মোক এটা কোৱেশ্চন খুদিব পাৰা স্যাৰ এতিয়া যিজন ভাইস প্ৰেসিডেন্ট আছে তেটো গভৰ্ণৰ হয় তো এজৰ গভৰ্ণৰ হৈ থাকিলে তেওঁ ভাইস প্ৰেসিডেন্ট হ'ব পাৰিব নে নোৱাৰে এটা কথা মনত ৰাখিবা যেতিয়া তেওঁ এমপি হয় বা এমএলএ হয় বা তেওঁ গভৰ্ণৰ হয় তো তেতিয়া হলে তেনে পৰিস্থিতিত কি হ'ব পাৰিব সেই যদি তেনেকা হয় তেতিয়া তেওঁ হেতু অফিস অফ প্ৰফিট বুলি ধৰা নাযায় তেতিয়া তেওঁ এটো পজিশনত তুমি কি আহিব পাৰে ভাইস প্ৰেসিডেন্ট হ'ব পাৰে কিন্তু বলে সাপোজ কোবা পাব্লিক সেক্টৰ আন্ডাৰটেকিংৰ এটা চেয়াৰম্যান বনি আছে কোল ইন্ডিয়া চেয়াৰম্যান বনি আছে তেনে ব্যক্তি কিন্তু হ'ব নোৱাৰে বুজিলা হেতু অফিস অফ প্ৰফিট বুলি ধৰা যায় তো হেতু গম পালা আমি নেক্সট কোৱেশ্চন আমি চাও আৰ্টিকেল টাৰ্ম অফ অফিস বলে কিমান বছৰৰ কাৰণে বলে ভাইস প্ৰেসিডেন্ট হয় আমি গম পাম ভাইস প্ৰেসিডেন্ট কিমান টাইমৰ কাৰণে হয় যে 5 ইয়াৰ্ছৰ কাৰণে 5 বছৰৰ কাৰণে হয় হল এতিয়া এটা কথা মন ৰাখিবা 5 বছৰৰ কাৰণে হয় কিন্তু ইয়াৰ নহয় এটো নহয় যে তুমি 5 বছৰ কৰিবই লাগিব তুমি কে 5 বছৰ আগতো কি হ'ব পাৰে তুমি ইচ্ছা কৰি ৰেজিগনেশন দিবা পাৰা ফৰ এক্সাম্পল আমি সো জগদীপ ধনখড় জি তেখেতে ৰেজিগনেশন দিয়ে দিলে হয় নে নহয় তো তেখেতে 5 বছৰ সম্পূৰ্ণ হোৱা আগতে তেখেতে ৰেজিগনেশন দিছিল তেখেতে কৈছিল মোৰ হেলথ কন্ডিশন ডিটোৰেট হৈছে মোৰ গা বেয়া হেতু কাৰণে মই কন্টিনিউ কৰিব নোৱাৰো তেনে ক্ষেত্ৰতো তুমি ৰেজিগনেশন দিব পাৰা ৰিমুভেল ডিসলয়েলিটি টু দা কনস্টিটিউশন আৰু প্লাস তুমি যদি কি হোৱা ইনকেপেবল হোৱা হল তো তেতিয়া হলে হেতু ক্ষেত্ৰতো এক্স্যাক্টলি কনস্টিটিউশনাল মেনশন নাই তুমি কি কাৰণে ৰিমুভেল কৰিব পাৰা কিন্তু কয় যে ইনকেপাসিটি বা ইনকেপেবল হলেও তুমি ৰিমুভেল কৰিব পাৰা আৰু ডেথ হলেতো উপায় নাই আমি কি কৰিব লাগিব তেখেতক বুজাব লাগিব
আৰ্টিকল 68 আৰ্টিকল 68 কি কোৱা আছে টাইম হোল্ডিং অফ ইলেকশ্যন কিমান সময় মূৰত যদি আমাৰ সিট ভেকেন্ট হয় ভাইস প্ৰেসিডেন্ট কিমান সময় মূৰত ইলেকশ্যন হ'ব লাগিব হেটো বুজাইছে কৈছে যদি কেনেবাকে তেখেতে কমপ্লিট 5 বছৰ কমপ্লিট কৰিলে ভাইস প্ৰেসিডেন্ট তেতিয়া কি হ'ব যদি 5 বছৰ কমপ্লিট কৰিলে তেতিয়ালে কৈছে যে ইলেকশ্যন তেখেতৰ 5 বছৰ কমপ্লিট হোৱা আগতে নেক্সট কোন হ'ব বা তেখেতো হ'ব পাৰে কন্টিনিউ কৰিব পাৰে তো নেক্সট কোন হ'ব তো হেয়াৰ ইলেকশ্যন তাৰ আগতে পাতিব লাগিব আৰু যদি কৈছে যদি বাই চান্স তেখেতৰ ৰেজিগনেশ্যন দি দিলে ডেথ হৈ গ'ল ৰিমুভ হৈ গ'ল তেতিয়া সম্পূৰ্ণ নকৰাকে তেতিয়া কনস্টিটিউশনৰ আৰ্টিকল 68 কৈছে as soon as possible কিন্তু প্ৰেসিডেন্টৰ নিচিনা নহয় যে লগে লগে পাতিবই লাগিব কাৰণ প্ৰেসিডেন্ট যিটো পোষ্ট হয় হেতু কি হ'ব পাৰে কাৰণ কেতিয়াও ভেকেন্ট হ'ব নোৱাৰে কিন্তু এটা ভাইস প্ৰেসিডেন্টৰ ক্ষেত্ৰত টু সাম এক্সটেন্ট অকমান দেৰি হ'ব পাৰে ফৰ এক্সাম্পল মই ক'লে 50 ডেজ আমাৰ হৈ গ'ল তো হেতু কথা কৈছে তাৰপিছত আছে আৰ্টিকল 6 oath and affirmation আকৌ যদি মই কম্পেয়াৰ কৰো টুৱাৰ্ডছ উইথ দা প্ৰেসিডেন্ট অফ ইন্ডিয়া oath to বেলেগ তেখেতে কি হৈছে শপত ল'ব টু ডিফেন্ড দা কনস্টিটিউশন ডিফেন্ড কৰিব কিন্তু এখেতৰ ভাইস প্ৰেসিডেন্টৰ oath to তেনেকানে সিম্পল oath হ'ব the be to faith and the লিখা আছে allegiance to the constitution of India and that I will faithfully discharge the duty upon which I am about to enter simple কোন লিখা আছে oath and affirmation এর কথা আর্টিকেল 69 article 70 most important হয় আগো that discharge the precedence of functions in other contingency the contingency যদি হয় তেতিয়া হলে তেনেকা emergency situation যদি হয় তেতিয়া হলে কি হ'ব যে কৈছে যে সাপোজ এনেকা হ'ব পাৰে সাপোজ আমাৰ যেতিয়া আমি সবে জানো প্ৰেসিডেন্টৰ পোষ্ট খালি হ'ব নোৱাৰে যদি প্ৰেসিডেন্ট না থাকে তেতিয়া তেওঁৰ জগত কোন আহিব কৈছে ভাইস প্ৰেসিডেন্ট আহিব লাগিব যদি ভাইস প্ৰেসিডেন্ট না থাকে তেতিয়া কোন আহিব তো এই কোৱেশ্চনটো এবাৰ আছে 1969 ত এনেকা এটা সিচুৱেচন হৈছিল তো হেতু সময় তোমাৰ হেৰি আছিল আমাৰ প্ৰেসিডেন্ট আছিল হেতু সময় জাকিৰ হুসেন তো জাকিৰ হুসেনৰ সডেন ডেথ হৈ গ'ল হল ডেথ হোৱাৰ লগে লগে হেতু সময়ত ভাইস প্ৰেসিডেন্ট আছিল তোমাৰ ভিভি গিৰি আৰু ভিভি গিৰি যেতিয়া প্ৰেসিডেন্ট যেতিয়া আমাৰ জাকিৰ হুসেনৰ ডেথ হৈ গ'ল তো আমি সবে জানো যে নেক্সট কোন প্ৰেসিডেন্টৰ জায়গাটো খালি হ'ব নোৱাৰে তেওঁৰ জগত কোন আহিব লাগিব ভাইস প্ৰেসিডেন্ট তো হেতু সময়ত ভাইস প্ৰেসিডেন্ট কোন আছিল ভিভি গিৰি ও সৰি কলে গ'ল তো ভাইস প্ৰেসিডেন্ট কোন হ'ব লাগিব ভিভি গিৰি হ'ব লাগিব তো এটা কথা হৈ গ'ল ভিভি গিৰি জায়গাত কি হৈ যাব ভিভি গিৰি হ'ব লাগিব এটা ভিভি গিৰিয়ে কি দেখিলে সাপোজ হেতু সময়ত অকমান কংগ্ৰেছৰ হেতু সময়ত আছিল ইন্দিৰা গান্ধী আছিল আৰু হেতু সময়ত ক্লাছ হৈ আছিল ইন্দিৰা গান্ধী ভাৰ্চেছ সিন্ডিকেট আমি সবে জানো সিন্ডিকেটৰ সাইডে আছিল মোৰাৰজী দেশাই তাৰপিছত তেওঁলোক আছিল আৰু এপিনে তোমাৰ আছিল ইন্দিৰা গান্ধী তো তাত তেওঁলোকে কৈছিল ভোটিংৰ আৰু হেতু এটা বেলেগ টপিক হৈ যাব ইমান বহলাই নিদিও তো তেনেকা সিচুৱেচন যেতিয়া হৈছিল যে প্ৰেসিডেন্ট যেতিয়া আমাৰ জাকিৰ হুসেন কি হল ডেথ হৈ গ'ল তো নেক্সট ভাইস প্ৰেসিডেন্ট হেতু সময়ত আছিল ভিভি গিৰি তো ভিভি গিৰি কি হ'ব লাগিছিল প্ৰেসিডেন্ট হ'ব লাগিছিল কিন্তু ভিভি গিৰিয়ে হেতু সময়ত ডিসাইড কৰিলে যে মই ৰিজাইন কৰিলো কিহৰ কাৰণে যদি ৰিজাইন কৰো তেতিয়া হলে মই প্ৰেসিডেন্ট ইলেকশ্যনত কন্টেস্ট কৰিব পাৰো তো লং টাৰ্ম এটা শৰ্ট টাৰ্ম থাকাতকে এক্টিং প্ৰেসিডেন্ট হোৱাতকে তো মই কি কৰো ফৰ লং টাৰ্ম থাকো তো তেখেতেও কি কৰিলে ভিভি গিৰিও ৰিজাইন মাৰি দিলে তো তেনেকা সময়ত কি হৈ গ'ল প্ৰেসিডেন্টৰ পোষ্ট ভেকেন্ট ভাইস প্ৰেসিডেন্টৰ পোষ্ট ভেকেন্ট তো এতিয়া হ'ব কি হেতু সময়ত কি হৈ গ'ল তোমাৰ সিচুৱেচন তেতিয়া তোমাৰ এখন এক পাস কৰিব লাগে পাৰ্লিয়ামেন্টে দ্য প্ৰেসিডেন্ট ডিচাৰ্জ অফ ফাংচনস এক্ট 1969 আৰু হেতু সময়ত এই একখনৰ দ্বাৰা আহিলে যদি কেনেমেকা আমাৰ ইণ্ডিয়াত প্ৰেসিডেন্টৰ পোষ্ট কি হয় ভেকেন্ট হয় আৰু হেতু সময়ত যদি আমাৰ দেশৰ ভাইস প্ৰেসিডেন্টও নাথাকে তেনে পৰিস্থিতি আমাৰ কি আছে তেওঁ জায়গাত প্ৰেসিডেন্টৰ জায়গাত কোন আহিব কৈছে চিফ জাস্টিস অফ ইন্ডিয়া আহিব সিজেআই চিফ জাস্টিস অফ ইন্ডিয়া এক্ট এজ এ প্ৰেসিডেন্ট হল আৰু হেতু সময়ত আমাৰ কোন আহিছিল চিফ জাস্টিস অফ আহিছিল তোমাৰ হেৰি আছিল প্ৰেসিডেন্ট বনিলে মোহাম্মদ হিদায়তুল্লাহ বনিলে তো মোহাম্মদ হিদায়তুল্লাহ কি কৰিলে তোমাৰ প্ৰথমবাৰ হেৰি বনিলে এটো কি বুলি কয় প্ৰেসিডেন্ট বনিলে এক্টিং প্ৰেসিডেন্ট বনিছে তেখেত পিছত গৈ পেলাই আকৌ আমাৰ প্ৰেসিডেন্টও বনিলে 78 ত গৈ 1978 গৈ তেখেত প্ৰেসিডেন্ট বনিলে ভাৰতত 77 78 এনেকা তো ভাৰতৰ প্ৰেসিডেন্ট কিন্তু হেতু সময়ত প্ৰথমবাৰ তেখেত চিফ জাস্টিস হৈ থাকোতে তেখেত কেলে এক্টিং প্ৰেসিডেন্ট বনিবলগীয়া হল কিহৰ কাৰণে কাৰণ দেশত ভাইস প্ৰেসিডেন্ট নাই এতিয়া যদি কোৱেশ্চন খুদু যে প্ৰেসিডেন্ট যে নাই প্ৰেসিডেন্ট নহলে কোন আহিব বলে ভাইস প্ৰেসিডেন্ট যদি ভাইস প্ৰেসিডেন্ট নহয় কোন আহিব কৈছে চিফ জাস্টিস অফ ইন্ডিয়া যদি চিফ জাস্টিস অফ ইন্ডিয়াও নাথাকে অপশন থাকে তেতিয়া কৈছে তেতিয়া যে আমাৰ জানে যে সুপ্ৰিম কোৰ্টৰ টোটাল জাজ যদি চাও 33 জন জাজ থাকে কৈছে ইয়াৰে যিকোনো এজন চিফ জাস্টিস অফ ইন্ডিয়া সৰি সিনিয়ৰ মোষ্ট জাজ মানে নেক্সট কোন আহিব পাৰে সিনিয়ৰ মোষ্ট জাজ কি হ'ব পাৰে সুপ্ৰিম কোৰ্টৰ দায়িত্ব ল'ব ওকে সৰি সিনিয়ৰ মোষ্ট জাজ প্ৰেসিডেন্টৰ জায়গাত আহিব পাৰে তো বুজিলা তো এটো কাৰবাৰ কি বাটাও
যদি তুমি শুনা প্ৰেসিডেন্ট যদি প্ৰেসিডেন্ট নাই কোন আহিব ভাইস প্ৰেসিডেন্ট যদি ভাইস প্ৰেসিডেন্ট নাই কোন আহিব চিফ জাস্টিস অফ ইন্ডিয়া যদি চিফ জাস্টিস অফ ইন্ডিয়া নাই তেতিয়াহলে সিনিয়ৰ মোষ্ট জাজ অফ সুপ্ৰিম কোৰ্ট তেখেতে প্ৰাইম মিনিষ্টাৰ কিন্তু ইমান ইম্পৰ্টেন্ট হেতু কাৰণে কৈছে যে প্ৰাইম মিনিষ্টাৰ পোষ্ট কেতিয়াও ভেকেন্ট হ'ব নোৱাৰে ভেৰি গুড নেক্সট আৰ্টিকল 71 তো এবাৰো কোৱেশ্চন আহিছে এটো তাৰ আৰু সবতকৈ ইম্পৰ্টেন্ট হয় এবাৰ ভাইস প্ৰেসিডেন্ট ইলেকশন এটো কোৱেশ্চন ওলাইছে কৈ টপিক এটা ওলাইছে না ভোট চোৰি তো সেইটো ভোট চোৰিটো কি চোৱা যদি কেনেবাকে প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট যাৰে ইলেকশন নহয় যদি কিবা ডাউট থাকে তেতিয়ালে ডাউটটো তুমি কোত যাব লাগিব কি ডাউট ক্লিয়াৰ কৰিবলৈ তুমি অল দ্য ডাউট এণ্ড ডিসপিউট এৰাইজিং ইন দ্য ইলেকশন কৈছে ডিসিশন অফ দ্য সুপ্ৰিম কোৰ্ট ইজ ফাইনেল সুপ্ৰিম কোৰ্টে যেটো ডিসিশন দিব সেইটোৱে ফাইনেল হ'ব তাৰ ওপৰত তুমি কোৱেশ্চন কৰিব তো সেইটো আছিল আৰ্টিকল 71 এটা তুমি যদি চোৱা এটা কোৱেশ্চন চাই লোৱা এনেকে কোৱেশ্চন আহিব পাৰে মই যদি চাও এটা কোৱেশ্চন এনেকা কি কোৱেশ্চন তুমি ঘৰত চেষ্টা কৰা কোনটো হ'ব হলো মই কৈ দিম বাৰু who among the following was elected unopposed to the position of vice president of India কৈছে মোহাম্মদ হামিদ আনসাৰী তাপা আছে ভাৰাহাগিৰি ভেংকটাগিৰি বিবিগিৰি কথা কৈছে তাপা আছে কোচেৰি ৰামান নাৰায়ণ আৰু কৈছে মোহাম্মদ হাতিউল্লাহ কি আছে হিদায়াতুল্লাহ তো এনসার কি হ'ব আমাৰ ভাবা মই কৈ দিছো যদি এজন প্ৰেসিডেন্ট যদি নাথাকে ভাইস প্ৰেসিডেন্ট হ'ব যদি ভাইস প্ৰেসিডেন্ট নাথাকে উপায় নাই কোন আহিব লাগিব চিফ জাস্টিস অফ ইন্ডিয়া আহিব তো চিফ জাস্টিস অফ ইন্ডিয়া যে হবই লাগিব তেটো কোন হ'ব আনপোষ্ট হ'ব লাগিব তো এনসারটো তোমালকে কমেন্ট কৰি জনাবা মই তোমাক হিন্ট দিছো আৰু যদি কোনোবাই এপিএসসি বা ইউপিএসসি কাৰণে প্ৰিপাৰেচন কৰি আছে এবাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনেকা কোৱেশ্চন আহিব পাৰে তোমালকে 150 ওয়াৰ্ডৰ কাৰণে তুমি যদি চোৱা এটো তুমি প্ৰেক্টিস কৰিব পাৰা কোৱেশ্চনটো এনেকা examine the role of the vice president of India as the ex-officio chairman of Rajya Sabha in upholding federalism and parliamentary discipline 150 ওয়াৰ্ডৰ ভিতৰত লিখিব পাৰা হল তুমি যদি চোৱা তেতিয়াহলে মই তোমাক এটা হিন্ট দিব পাৰো তুমি কি আৰ্টিকেল ইউজ কৰিব পাৰা আৰ্টিকেল 64 ইউজ কৰিব পাৰা আৰ্টিকেল তুমি 100 ইউজ কৰিব পাৰা 249 ইউজ কৰিব পাৰা আৰ্টিকেল 100 ইউজ কৰিব পাৰা আৰ্টিকেল 249 তোমালকে ইউজ কৰিব পাৰা এটো এনসার পুট কৰোতে তাৰ পিছত ঠিক তেনেকে তোমাৰ আৰ্টিকেল 312 ইউজ কৰিব পাৰা আৰ্টিকেল 312 তোমালকে চোৱা এটো মই হিন্ট দিছো তো তোমালকে একিটা চাই পেলে তোমালকে চোৱা কেনেকে এই এনসারটো কৰিব পাৰি হল তো আজি ইমানখিনি যদি কিবা মই চেষ্টা কৰিছো ক'বলৈ খুব কম সময়ত কৰিবলৈ যদি কিবা ডাউট থাকে তোমালকে কমেন্ট কৰি জনাব পাৰিবা আৰু যদি পাৰা আমাৰ চেনেলটো নতুন হয় লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব